নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো এডভান্স আসাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ বন্ধুসকল আপোনালোকে জানেনে বাস্তুশাস্ত্ৰ অনুসৰি ৰাতি কোন কেটা বস্তু ভুলতো চাব নালাগে যিকেটা চালে ভয়ংকৰ পৰিণাম হয় জনাটো বহুত আৱশ্যক গতিকে জানিবলৈ ভিডিঅটোৰ হেকলকে নিশ্চয় চাই থাকিব বন্ধুসকল যাবৰ আপোনালোকৰ বাবে আগবঢ়োৱা হাতৰটো হৈছে হাত ভৰি দুয়োটাই পোন জন্মতে বুঢ়া হৈ আহে কোন ইয়াৰ উত্তৰটো হৈছে বুঢ়া আঙুলি যিসকলে শুদ্ধ উত্তৰ দিছে তেওঁলোকক এটা হাৰ্ট দিয়া হৈছে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ এতিয়া আহকচোন আজিৰ খণ্ডটো আৰম্ভ কৰোঁ প্ৰথমটো হৈছে কোনজন মহাৰাজাই প্ৰৱৰ্তন কৰা আইনৰ বাবে বিনা দোষত মহাৰাণীয়ে মৃত্যুমুখত পৰিছিল কি আইন বাৰু আপুনি জানেনে মই সকলো জনাই আছো আৰু এনে ধৰণৰ বহুকেইটা আচৰিত তথ্য আছে গতিকে ভিডিঅটোৰ হেকলকে নিশ্চয় চাই থাকিব থাইলেণ্ডৰ ৰজা চুলা লংকৰণে আইন প্ৰৱৰ্তন কৰিছিল যে ৰজাৰ পৰিয়ালক কোনোবাই স্পৰ্শ কৰিলে মৃত্যুদণ্ড দিয়া হ'ব বুলি এবাৰ দুৰ্ঘটনাত ৰাণী পানীত পৰিছিল কিন্তু এই আইনৰ বাবে কোনেও ৰাণীক পানীৰ পৰা উঠোৱা নাছিল যাৰ বাবে ৰাণী পানীত ডুবি মৃত্যুমুখত পৰিছিল দ্বিতীয়টো হৈছে কোনখন দেশৰ মহাকাশচাৰীসকলে মহাকাশযানখনত উঠাৰ আগতে মহাকাশযানখনৰ কাষলৈ কঢ়িয়াই নিয়া বাছখনৰ চকাত প্ৰস্ৰাৱ কৰে আচৰিত নহয়নে কিন্তু সম্পূৰ্ণ সত্য পৰম্পৰা অনুসৰি ৰাছিয়া দেশৰ মহাকাশচাৰীসকলে এনে কৰে তিন নম্বৰটো হৈছে আমি সকলোৱে জানো যে গছে পাতৰ সহায়ত কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন গেছ এৰি দিয়ে বুলি কিন্তু এই সকলোবোৰ প্ৰক্ৰিয়া নিজ চকুৰে দেখিছেনে বা চাবলৈ ইচ্ছা নাযায়নে মই নেদেখাবোৰেতো দেখাও গতিকে চাই থাকিব গছে কেনেদৰে পাতৰ সহায়ত কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন গেছ এৰি দিয়ে সকলোবোৰ প্ৰক্ৰিয়া চাওকচোন চাৰি নম্বৰটো হৈছে কোনজন ব্যক্তিয়ে টয়লেট কাৰ বনাই ওলাইছে আপুনি জানেনে বা সেই টয়লেট কাৰখন চাবলৈ মন নাযায়নে মই নিশ্চয় দেখুৱাম কলিন ফৰ্জি নামৰ ব্যক্তিজনে টয়লেট কাৰ বনাই ওলাইছে টয়লেট কাৰখন চাওকচোন পাঁচ নম্বৰটো হৈছে আপোনালোকে ৰকেট উৎক্ষেপণ কৰা টিভি বা কোনোবা ভিডিঅ'ত নিশ্চয় দেখিছে নহয়নে কিন্তু ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা সেই দৃশ্য কেনেকুৱা দেখে আপুনি চাবলৈ ইচ্ছুক নে চিন্তা নকৰিব আপোনালোকৰ আশা নিশ্চয় পূৰ কৰিম কেৱল চাই থাকিব ৰকেট উৎক্ষেপণ কৰা দৃশ্য ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা কেনেকুৱা দেখে চাওকচোন T-minus 10, 9, 8, 7, 6, 5. We have to go from ready to start. 2, 1, 0. Booster ignition and liftoff of Shuttle Endeavour with NASA's final space station crew compartment that brings a bay window view to our celestial backyard. Houston, Endeavour, roll program. Roger, roll, Endeavour. This is Mission Control Houston. Endeavour's roll maneuver is complete. It's now in a heads down position.
6 নম্বৰটো হৈছে আমি সকলোৱে জানো যে চেনিটাইজাৰ আমাৰ হাতত লগোৱাৰ লগে লগে হাতত থকা বেক্টেৰিয়াবোৰ ধ্বংস হয় বুলি কিন্তু এই সকলোবোৰ প্ৰক্ৰিয়া নিজ চকুৰে দেখিছেনে মই সকলো দেখাম কেৱল চাই থাকিব কিন্তু লাইক এটা কৰিবলৈ নাপাহৰিব চেনিটাইজাৰ হাতত লগোৱাৰ লগে লগে হাতত থকা বেক্টেৰিয়াবোৰ কেনেদৰে ধ্বংস হয় চাকচোন নিজ চকুৰে সাত নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত পিলো ফাইট অৰ্থাৎ গাৰুৰ যুদ্ধ হয় য'ত প্ৰতিযোগীসকলে পানীৰ ওপৰত থকা গছত বহি গাৰুৰে যুদ্ধ কৰিব লগা হয় যিজনে পানীত লুটি খাই পৰে তেওঁ খেলৰ পৰা বাহিৰ হয় এই পিলো ফাইট খেলবিধ শ্ৰীলংকাত খেলে খেলবিধ কেনেদৰে খেলে চাওকচোন 8 নম্বৰ প্ৰশ্নটো হৈছে কোনজন ব্যক্তিৰ কাণৰ চুলি সকলোতকৈ দীঘল আপুনি সেই ব্যক্তিজনক দেখিছেনে চিন্তা নকৰিব মই দেখুৱাই আছো ইয়াৰ উত্তৰটো হৈছে এন্থনি ভিক্টৰ নামৰ ব্যক্তিজনৰ কাণৰ চুলি পৃথিৱীৰ সকলোতকৈ বেছি দীঘল ব্যক্তিজনক চাওকচোন কাণৰ চুলি 7 ইঞ্চি দীঘল 9 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ চুলিত হুন আছে বুলি আপুনি জানেনে হয় আমাৰ চুলিটো হুন আছে মই সকলো জনাম কিন্তু এতিয়ালৈকে যদি ভিডিওটো লাইক আৰু শেয়াৰ কৰা নাই প্লিজ কৰি দিব ইয়াৰ উত্তৰটো হৈছে আমাৰ চুলিত বিভিন্ন ধৰণৰ 14টা এলিমেন্ট আছে তাৰে ভিতৰত এটা এলিমেন্ট হৈছে হুন এতিয়া বুজিলেনে আমাৰ চুলিত কেনেদৰে হুন থাকে দহ নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে বন্ধুসকল আপোনালোকে জানেনে বাস্তুশাস্ত্ৰ অনুসৰি ৰাতি কোনকেইটা বস্তু ভুলতো চাব নালাগে আৰু কাখলৈও যাব নালাগে যাৰ বাবে ভয়ংকৰ পৰিণাম হ'ব পাৰে জনাটো বহুত আৱশ্যক গতিকে জানিবলৈ চাই থাকক আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি ল'ব বন্ধুসকল বাস্তুশাস্ত্ৰ অনুসৰি আমাৰ ঘৰত থকা প্ৰতিটো বস্তুৰে নিজস্ব ঊৰ্জা থাকে আৰু যিটো বস্তু য'ত থব লাগে তাত নথৈ বেলেগ ঠাইত থলে সেই বস্তুৰ পৰা নেগেটিভ শক্তি উৎপন্ন হয় যিয়ে ৰাতিলৈ বেছি প্ৰভাৱশালী হয় গতিকে বাস্তুশাস্ত্ৰ অনুসৰি ৰাতি হলে কেইটামান বস্তু ভুলতো চাবও নালাগে আৰু কাখলৈ যাবও নালাগে সেই বস্তুবোৰ হ'ল প্ৰথমটো হৈছে বাস্তুশাস্ত্ৰ অনুসৰি হোৱাৰ আগতে আইনা কেতিয়াও চাব নালাগে কাৰণ আইনাৰ পৰা নেগেটিভ শক্তি বেছিকৈ উৎপন্ন হয় সেইবাবে হোৱা কোঠাত আইনা ৰাখিব দিয়া নহয় দ্বিতীয়টো হৈছে ভঙা ঘড়ী আৰু ভঙা মূৰ্তি ৰাতি হলে কেতিয়াও চাব নালাগে আৰু কাখলৈও যাব নালাগে কাৰণ ইয়াৰ পৰা নেগেটিভ শক্তি উৎপন্ন হয় আৰু তৃতীয়টো হৈছে যুদ্ধ কাটামাৰা ছবি ৰাতি কেতিয়াও চাব নালাগে কাৰণ এইবোৰৰ পৰা নেগেটিভ শক্তি উৎপন্ন হয় আৰু আমাৰ জীৱনত বেয়া প্ৰভাৱ পৰে বন্ধুসকল প্ৰত্যেকবাৰৰ দৰে এইবাৰ আপোনালোকৰ বাবে এটি প্ৰশ্ন আগবঢ়ালো প্ৰশ্নটো হৈছে এস্কিমোসকলে বাস কৰা বৰফৰ ঘৰবোৰক কি বোলে ইয়াৰ উত্তৰটো নিশ্চয় কমেন্ট কৰি জনাব মই সকলোৰে কমেন্টবোৰ চাওঁ আৰু যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকক এটা হাৰ্ট দিয়া হ'ব গতিকে এতিয়া কমেন্ট কৰি জনাওক ইয়াৰ শুদ্ধ উত্তৰটো পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব ভিডিওটো চাৰ বাবে ধন্যবাদ